তো আজি খোৱা হ'ব লাই লগত গাহৰি। এইটো ছিজনৰ প্ৰথমবাৰ লাই লগত গাহৰি আজি খাম আৰু এইটো হ'ল গাহৰি, ৰচুন আদা জলকীয়া, লাই শাক, আলু বিলাহী, পিঁয়াজ কাটি গোটেইখিনি যোগাৰ কৰি ল'লোঁ। এতিয়া বনাম। লাই শাকৰ লগত গাহৰি ৰেচিপিটো বনাওঁ আহক। আদা, নহৰু, জলকীয়া, গাহৰিটো অলৰেডি বইল কৰা হৈ গ'ল। প্ৰায় 15-20 মিনিটমান বইল কৰিছিলোঁ। নিমখ, হালধি বা ৰং, 10 মিনিটৰ পিছত আলু বিলাহী, অনুপাতে নিমখ, ৰং, ষ্টিমটো কমাই দিম। 10 মিনিটৰ বাবে আকৌ ঢাকি ৰাখি দিয়া হ'ব। 10 মিনিটৰ পিছত বিলাহী গলি হৈ গ'ল, আলু অলমষ্ট সিজিছে। এতিয়া দিয়া হ'ব লাইবোৰ ডাঙৰ ডাঙৰকৈ ৰখা হৈছে। এতিয়া ঢাকি আকৌ প্ৰায় 10 মিনিটমানৰ কাৰণে ৰাখি দিম। পূৰা দৰুখাতৰ ঘৰত বেৰত পূৰা কাঠ পেঞ্চিলে চিন অকণ লাগি গৈছে। এইফালে এজন ব্যক্তি ওচৰৰে হয়। নাগৰফালে হেকু চলাই আছে নেকি? নহয়, তো ইয়াৰ লগত লগ হৈ পূৰা দুইটা উৎপাত। কি কৰিছা? ইফালে এবাৰ সিফালে এবাৰ। দি দিয়া লাগি গৈছে। ৰিম'ট লাগে। এইটো চিৰিয়েল নেচায় ভাইটিয়ে। গান শুনিব ন, ডান্স কৰিব লাগিব ন। চেনেল বদলি কৰিছে, তাকো উল্টাকৈ কৰিছে। ইফালে ৰিম'ট টিভিটো আছে, এইফালে এইটো চাইডে কৰিছে। এইটো ৰিম'ট হয় বেটা, এইটো ৰিম'ট হয় বেটা। হৈ গ'ল এইবোৰ কমিলে ভাল ধৰণে ইয়াত মিক্স কৰি দিম। ইয়াত কোনো মা মছলা নাই, ৰচুন আদা নহৰু জলকীয়া লগতে দিয়া হ'ব। আপোনাৰ দিয়া হ'ব মানে বৰ্তমান দিয়ে দিওঁ। মান ধনিয়া আৰু ৰচুন আদা অলপ আছে, এইটো দিয়া হ'ব। এতিয়া এইটো দিয়া হৈ গ'ল। আপোনাৰ ধুনীয়াকৈ ভাল ধৰণে আকৌ এটা মিক্স কৰি দিওঁ। মিক্স কৰা হৈ গ'ল। আকৌ 10 মিনিটমান কাৰণে ঢাকি দিওঁ। 10 মিনিটৰ পিছত হৈ গ'ল।
গাহৰি বনোৱা ৰেচিপিটো ৰচুন আদা নহৰু দিয়ে আৰু কেঁচা জলকীয়া মান ধনিয়া আৰু নৰসিংহ পাত এইকেইটা বস্তু দিয়ে আপোনাৰ গাহৰি বনালোঁ। দেন আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। এতিয়া খাই বৈ পেট পূজাটো কৰি দিওঁ। আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব আৰু আশীৰ্বাদ কৰিব যেন সদায় আগুৱাই যাওঁ। मरते दोनों तरफ है।